হাই ফ্ৰেণ্ডছ, মই বস্তু এটা কিনিবলৈ যাওঁ। আহি পেলাই কি বনাই আছোঁ আপোনালোকক দেখাই আছোঁ। ইয়াত এতিয়া আমাৰ ষ্টেজ 4 লকডাউন চলি আছে, সেইকাৰণে আমি বহুত দূৰ যাব পৰা নাই। ওচৰতে আমি যিখিনি পাওঁ সেইখিনিয়ে ল'বলগীয়া হৈছে। আৰু ওচৰত বিশেষকৈ আমাৰ গোটেইখিনি বস্তু আমি পাই যাওঁ। ওচৰতে আমাৰ দোকান আছে, তাৰপিছত পেট্ৰল পাম্প আছে, আৰু যিখিনি সুবিধা মানুহৰ ফাৰ্মাচী এখন আছে। আৰু ইয়াত সাধাৰণতে আপোনাৰ মানে চব বস্তু ইমান ওচৰত নাথাকে। আমাৰ যেনেকৈ ইণ্ডিয়াত আমি গলিৰ মুখতে আমাৰ চব দোকান চোকান চব পাই যাওঁ, ডক্তৰ এজন বিচাৰিলেও পটককৈ পাওঁ। ইয়াত সেইবিলাক বস্তু অকণমান অসুবিধা হয়। ইয়াৰ ছিষ্টেমটো তেনেকুৱা, যিটো তেওঁলোকৰ যেনেকৈ ছিষ্টেম। এয়া আমাৰ ওচৰত ৰেচ কোৰ্চ আছে, এইখন ৰেচ কোৰ্চ হয়, ইয়াত কাৰ ৰেচ হয়। আৰু ইটো চাইডে এখন চিমেট্ৰিও আছে। তেনেকৈ ভালেই লাগে থাকিবলৈ। ঠাইখন ধুনীয়া হয়, বহুত ধুনীয়া হয়। ৰাস্তাবোৰ বহুত ধুনীয়া। সেইবিলাক মানে ভালেই লাগে। কিন্তু তথাপিতো দিয়কচোন, অসমৰ পৰা ইমান দূৰত আছোঁ আজি বহুত বছৰ হ'ল। ঘৰলৈও মনত পৰে, চবলৈ মনতো পৰে। আৰু নিজৰ ঠাইখন যি হ'লেও নিজৰে হয়, কিন্তু মানুহৰ বিভিন্ন কামৰ কাৰণে মানুহ বিভিন্ন জেগাত থাকিবলগীয়া হয়। তেনেকৈ আমাৰো তেনেকুৱাই হৈছে। আমি এতিয়া আহি পেলাই ইয়াত থাকিবলগীয়া হৈছে। তথাপিতো ভাল লাগিছে। ইয়াতো বিভিন্ন কথা শিকিবলৈ পাওঁ। সেইটো কি ওলাইছে চাওকচোন, হালধীয়া ৰঙৰ। তাৰপিছত সেয়া আৰু তেনেকৈ আমাৰ ইয়াত চলি আছোঁ আমি কিবা কিবি কৰি। আৰু মই এতিয়া যিটো বস্তু কিনিবলৈ গৈ আছোঁ, আপোনালোকে দেখি গম পাবই বাৰু। ব'লক আমি যাওঁ। আৰু এইখন আপোনাৰ অলডি এখন ষ্ট'ৰ হয়, যিখনত এখন স্পেচিয়েলি তেওঁলোকে জাৰ্মান বস্তু বেচে। আৰু জাৰ্মান প্ৰডাক্ট কিছুমান পায়, জাৰ্মানীৰ পৰা অহা কিছুমান প্ৰডাক্ট পায়। আৰু বস্তুবোৰ ভাল হয়। আমি কিছুমান স্পেচিয়েল বাই পায়, মানে স্পেচিয়েলকৈ কিনে, স্পেচিয়েল কম দামত দিয়ে, বা কিছুমান ভাল ভাল কাপোৰ কিছুমান উলিয়াই, বিভিন্ন ধৰণৰ বস্তু পায়। আমি আহোঁ, ওচৰতে হয় আমাৰ, আৰু সেইকাৰণে আমি আহোঁ কিনিবলৈ। আহকচোন, ভিতৰলৈ গৈ পেলাই চাওঁ। গাড়ীখন পাৰ্ক কৰি লওঁ প্ৰথমতে। সেয়া চাওক, মই আচলতে বাটাৰ কিনিবলৈ আহিছিলোঁ। ইয়াতে পাই গ'লোঁ। এইটো আনচল্টেড বাটাৰ হয়। আপোনালোকে দেখিলে এতিয়া মই গৈ পেলাই বাটাৰ আনিলোগৈ। বাটাৰৰ পৰা ঘিউ এটা বনাম মই। বিৰাটেই ধুনীয়া হয় ঘিউটো। ঘিউটো বনাবলৈ মোক শিকাইছিলে আমাৰ ইয়াতে থাকে ইণ্ডিয়ান ফেমিলি এটা, চণ্ডীগড়ৰ হয়, হানি দিদি বুলি কয়। হানি দিদিয়ে মোক এইটো শিকাইছিলে। বহুত ধুনীয়াকৈ, মানে বহুত ধুনীয়া হয়। তেতিয়া মই ঘিউ কিনা নাছিলোঁ, আৰু বহুত কম খৰচতে বহুত ধুনীয়াকৈ বনাব পাৰি। আহকচোন চাওঁ। আপোনালোকে দেখিলে আমি বজাৰৰ পৰা গৈ পেলাই আনচল্টেড বাটাৰটো আনিলোঁ। আনচল্টেড বাটাৰটো আপোনাৰ আমুল কোম্পানীৰ বাটাৰ আমাৰ ইণ্ডিয়াত পাই যায়, সেইটো আপোনালোকে ল'ব পাৰিব। আৰু এনেকুৱাকৈ ভালকৈ এটা চাফা বটল এটা, গ্লাছৰ, মানে পূৰা গৰম মানে সহ্য কৰিব পৰা এটা গ্লাছৰ বটল ল'ব, যাতে আপুনি গৰম ঘিখিনি দি দিলে মানে ফাটি নাযায়, যাতে বটলটো ধুনীয়াকৈ চাফা কৰি ল'ব। আৰু এখন আমাক এনেকুৱা ধৰণৰ এখন চেকনি লাগিব, যিখন আমাৰ চেকনি থাকে নৰ্মেল, এনেকুৱা চেকনি এখন ল'ব। আৰু মেইনলি আপোনালোকে এনেকুৱা এটা পেন ল'ব, যিটো মানে তলটো যিটো মানে অকণমান ডাঠ হয়। আপোনালোকে লোহাৰ কেৰাহীও ল'ব পাৰে, লোহাৰ কেৰাহীখনো বহুত ডাঠ থাকে, যিটো মানে আপোনাৰ বেছটো ডাঠ হয়, যিটো তলৰ যিটো হেৰি, সেইটো যাতে ডাঠ হয়। এতিয়া মই আপোনাৰ বাটাৰবোৰ সৰু সৰুকৈ কাটি লওঁ, মিহি মিহিকৈ। এনেকৈ সৰু সৰু পনীৰ কটাৰ নিচিনা সৰু সৰুকৈ কাটি ল'ব, যেনেকৈ আমি পনীৰ কাটোঁ, সেই তেনেকুৱা ধৰণে সৰু সৰুকৈ কাটি ল'ব বাটাৰখিনি। মই এতিয়া সৰু সৰুকৈ পনীৰখিনি কাটি ল'লোঁ। এইটো দেখিছে 1.5 ইঞ্চি হিচাপত কাটিছোঁ। আৰু পেনখন আপোনালোকে চচপেন বা যিয়ে লওক, মানে ডাঠ যিটো আপুনি ল'ব, সেইটো হাতখন দি টাপটো চুই পেলাই চাব, ফিল কৰিব পৰাকৈ টাপটো আহিছেনে নাই। একেবাৰে চিমত ল'ব গেছটো। চিমত লৈ লাহে লাহেকৈ দি দিব।
দি পেলাই অলপ সময় উতলিবলৈ দিব মানে উতলিবলৈ মানে এনেকেই থাকিব আধা ঘণ্টা সময় পুৰা লাগে আপোনাৰ বাটাৰখিনি হ'বৰ কাৰণে পুৰা আধা ঘণ্টা সময় লাগে আৰু আধা ঘণ্টা সময়ত আপুনি মানে পুৰাকৈ চাই থাকিব লাগিব কি হৈছে কি নাই হোৱা যাতে মানে সেইখিনি জ্বলি নাযায় আৰু লৰাই থাকিব লাগিব মাজে মাজে আমি সেইটো কৰি থাকিম মই মাজে মাজে আপোনালোকক দেখাই থাকিম কেনেকৈ কৰিব লাগে এয়া চাওক আপোনালোকৰ লগত কথা পাতি থাকোঁতে এইখিনি বাটাৰখিনি ধুনীয়াকৈ গলি গ'ল আৰু ভাল লাগিছে আজি আপোনালোকৰ লগত কথা পাতি পাতি মই বস্তুটো বনাইছোঁ এইখিনি পুৰা গলি যোৱালৈকে আপোনালোকে এনেকৈ একদম কম চিমতে ৰাখিব যিমান পাৰে সিমান কম জুইত ৰাখিব বস্তুটো তেনেকৈ আমি চাই থাকিম মাজে মাজে এইটো চাওক এতিয়া আপোনাৰ মোৰ এনেকুৱা হৈছে পুৰা লিকুইড হৈ গৈছে গোটেই বাটাৰখিনি পুৰা পানী হৈ গৈছে আৰু এইটো ষ্টেজত আপুনি গেছটো এনেকুৱা একেবাৰে মানে কম জুইত ৰাখিব যিমান পাৰে সিমান এয়া চাওক এতিয়া বাটাৰখিনি ওপৰলৈ উঠি আহিছে আৰু ঘিউটো গৰম হ'বলৈ আৰম্ভ কৰিছে এইটো শব্দটো শুনক শুনা পাইছেনে বাৰু শব্দটো এনেকুৱা শব্দ হ'ব আৰু চাওক এইটো আপোনালোকে দেখা পাব তেলটো আৰু ঘিউটো কেনেকৈ ছেপাৰেট হ'বলৈ ধৰিছে ধৰিব পাৰিছেনে বাৰু এতিয়া এই যিখিনি ওপৰৰ এই বগা যিখিনি আপোনালোকে দেখিছে এই গোটেইখিনি মানে গৰম হৈ পেলাই হেৰিৰ পৰা ঘিউখিনিৰ পৰা ছেপাৰেট হৈ একদম তলত লাগি যাব তলত মানে পৰি যাব আৰু যেতিয়ালৈকে এইখিনি গৈ পেলাই তলত নপৰে আমি বহুত ধৈৰ্য ধৰিব লাগিব এইটো বনাওঁতে আৰু চাব যাতে তলত একো লাগি নধৰে এনেকৈ দিব এখন চামুচ লৈ বা স্পেচুলা লৈ যিয়ে দিয়ে হয় দিব আৰু এইখিনি যেতিয়ালৈকে তলত লাগি নধৰে তেতিয়ালৈকে আপোনালোকে ধৈৰ্য ধৰি পেলাই হেৰিখিনি ঘিউখিনি বনিবলৈ দিব লাগিব এয়া চাওক ঘিউখিনি আৰু বাটাৰখিনি কেনেকৈ ছেপাৰেট হৈছে আৰু এয়া চাওক আপোনাৰ কিমান ধুনীয়া ফটফটীয়া তেলখিনি ওলাই আহিছে আৰু বাটাৰটো লাহে 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 এতিয়া তলত পৰিবলৈ আৰম্ভ কৰিছে যিটো এয়া চাওক কি ধুনীয়া হৈ গৈছে আৰু মোৰ গোটেই ঘৰটো মানে ইমান ধুনীয়া গোন্ধাইছে নহয় এতিয়া আপোনালোকলৈ মই গুণটো যদি পঠিয়াই দিব পাৰিলোহেঁতেন ইয়াত ভিডিঅ'ৰ লগতে বহুত ভাল লাগিলেহেঁতেন আৰু অভাৰ হিটিং হৈ গ'লে কি হ'ব আপোনাৰ ঘিউখিনি বেয়া হৈ যাব এতিয়া এইখিনি আপুনি দেখিছে এনেকুৱা বগা বগা হৈ আছে আৰু অকণমান সময় থাকিব লাগিব মানে জাষ্ট 1 মিনিটো নালাগে এতিয়া এইখিনিৰ পৰা তলত পৰিয়ে গৈছে এই যিটো আপুনি দেখিছে এতিয়া বগা 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 অলপ 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 অলপকৈ ওপৰলৈ উঠি আহিছে সেই বস্তুটো যেতিয়া নাইকিয়া হৈ যাব তেতিয়াই মই এইখিনি কাঢ়িবৰ কাৰণে পুৰা ৰেডি হৈ যাব এইখিনি ৰেডি হয় মানে মই আপোনাৰ বটলকেইটা ৰেডি কৰি লওঁ আৰু এয়া আমাৰ ঘিউ ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম এতিয়া চাওক এইখিনি এইটো যিটো ষ্টেজ হ'ল ৰংটো দেখিছে কি ধুনীয়া ৰং ওলাইছে আৰু আপুনি এনেকৈ দিলে ইয়াত আপোনাৰ যিটো বগা যিটো বাটাৰৰ অংশ সেইটো উঠি অহা নাই দেখিছে কেনেকুৱা চাফা যিখিনি বাটাৰ আপোনাৰ সেইখিনি তলত পৰি গৈছে এতিয়া মই এইখিনি কাঢ়িম চেকনি এখনৰ হেৰি সহায় লৈ পেলাই কাঢ়িম বিৰাটেই গৰম বহুত সাৱধান হ'ব মোৰ ভয় লাগে এনেকুৱাকৈ মই কাঢ়ি লওঁ এতিয়া বাকীকেইটাটো এয়া চাওক মোৰ 3 বটল ওলালে প্ৰায় 1 লিটাৰে হ'ব এইখিনি যদি আমি হেৰি কৰোঁ কাৰণ মই 1 কেজি বাটাৰ লৈছিলোঁ আৰু এয়া চাওক চেকনিত এয়া ৰৈ গৈছে আৰু এনেকুৱা হ'ব লাগিব আপোনালোকে যেতিয়া ঘিউখিনি বনাব তলত আপোনালোকৰ এইটো ষ্টেজ পাবগৈ লাগিব আৰু ইয়াতকৈ যদি আগতে আপুনি মানে কাঢ়ি দিয়ে তেতিয়াহ'লে ঘিউখিনি পিছত বেয়া হৈ যোৱাৰ
চান্স থাকে এবাৰ মোৰ তেনেকুৱা হৈছে প্ৰায় আধা কেজিমান ঘিউ মোৰ এনেই নষ্ট হ'ল অকণমান ভেঁকুৰি যোৱাৰ নিচিনা হ'ল আৰু বহুত মানে হেৰি হ'ব লাগে আৰু বিৰাট সাৱধান হ'ব যেতিয়া আপোনালোকে চেকিব চেকোতে মানে বহুত এনেকৈ পৰি যায় যাতে আপোনালোকৰ গাত নপৰে আশা কৰোঁ আপোনালোকৰ মোৰ এই ভিডিঅ'টো ভাল লাগিলে আৰু ঘিউখিনি বনাওঁতে বিৰাটেই সাৱধান হ'ব সৰু ল'ৰা ছোৱালীক দূৰত ৰাখিব কাৰণ কি বিৰাট গৰম হয় আৰু এইখিনি আপোনাৰ ঠাণ্ডা হওঁতে প্ৰায় 4-5 ঘণ্টা লাগে আৰু মানে ধুনীয়া ঘিউ ৰংটো আহিবৰ কাৰণে যিটো আমাৰ অৰিজিনেল যিটো ঘিউ আমি দেখোঁ সেইটো হ'বৰ কাৰণে অলপ সময় লাগিব 4-5 ঘণ্টাৰ পিছতহে আচল ঘিউটোৰ ৰংটো হয় এতিয়া খুব ধুনীয়া একদম পানীয়া এটা ৰং হৈছে বৰ ধুনীয়া হৈছে আপোনালোকে বহুত সাৱধান হ'ব আৰু চেকোতে বহুত সাৱধান হ'ব যাতে আপোনালোকৰ গাত নপৰে আৰু যেতিয়া মানে বাকে একচুৱেলি মানে বহুত পৰে আৰু বহুত সাৱধানে কৰিব এয়া চাওক মই এতিয়া 5 ঘণ্টাৰ পিছত আপোনালোকক দেখাইছোঁ ঘিউখিনি যেতিয়া ঠাণ্ডা হ'ল এইটো এটা মানে পৰ্যায় পাইছেহি আৰু কিমান ধুনীয়া ঘিউ হৈছে এইখিনি আপোনালোকে মই ইয়াত একো কালাৰ দিয়া নাই একদম মানে অৰিজিনেল কালাৰ হয় এইটো বহুত ধুনীয়া হয় আৰু আশা কৰোঁ আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে আৰু আপোনালোকে আপোনালোকৰ সহায় সহযোগিতা পাই মোৰ ভাল লাগিছে আৰু মোৰ চেনেলটো আপোনালোকৰ যদি ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ভাল লাগিব মোৰ আৰু আপোনালোকৰ মৰম পাই ভাল লাগিছে এতিয়া অষ্ট্ৰেলিয়াত আছোঁ আজি 3 বছৰ হ'ল মই ঘৰলৈ যাবলৈ পৰা নাই আপোনালোকৰ কমেন্ট পাই থাকিলে মোৰ মানে আপোনালোকৰ লগত কথা পতাৰ নিচিনাই লাগে বহুত ভাল লাগি আছে আজি অলপ দিনৰ পৰা মোৰ মনটো যেতিয়াৰ পৰা মই ইউটিউবটো খুলিছোঁ আৰু ফেচবুকত আপোনালোকে বহুত মোক সহায় দিছে বহুত মৰম দিছে খুবেই ভাল লাগিছে মোৰ আৰু মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু মই কি কৰিব পাৰোঁ মোক সাজেশন দিব আৰু সাজেশন দিলেও মোৰ খুব ভাল লাগিব আকৌ লগ পাম নতুন কিবা এটা লৈ আহিম বাই ভালকে থাকিব